যীশু খ্ৰীষ্টৰ পৰাক্ৰমী নামত মই সকলো দৰ্শককে অভিবাদন জনাইছোঁ। আজি কিয় আমাক এজন উদ্ধাৰকৰ্তা বা ত্ৰাণকৰ্তাৰ প্ৰয়োজন তাৰ বিষয়ে আমি জানিবলৈ গৈ আছোঁ। কালৰ আৰম্ভণিৰ পৰাই মানুহে ঈশ্বৰৰ আজ্ঞা মানি চলিবলৈ, পাপৰ পৰা বিৰত থাকিবলৈ আৰু পবিত্ৰ জীৱন জীয়াই থাকিবলৈ সংঘৰ্ষ কৰি আহিছে। আদাম, যাক ঈশ্বৰে প্ৰথম সৃষ্টি কৰিলে, তেওঁ ঈশ্বৰৰ আজ্ঞা অমান্য কৰাৰ ফলত পৃথিৱীলৈ পাপ আহিছিলে আৰু সেই পাপে মৃত্যু আনিলে। এজন মানুহৰ আজ্ঞা লংঘনৰ দ্বাৰাই সকলো মানুহৰ ওপৰতে দণ্ডলৈ ৰায় হ'ল আৰু গোটেই সৃষ্টিয়ে সেই পাপৰ ফল ভোগ কৰিবলগীয়া হ'ল। আমি প্ৰাকৃতিক দুৰ্যোগবোৰ, বানপানী, ভূমিকম্প, এই ভগ্ন পৃথিৱীখনত নানা ধৰণৰ সমস্যাই আমি দেখা পাইছোঁ, যেনে বেমাৰ আজাৰ, অভাৱ, দুৰ্ভিক্ষ, অত্যাচাৰ, বিবাহ বিচ্ছিন্নতা, সামাজিক সমস্যা, দুৰ্নীতি, অৰ্থনৈতিক সমস্যা, ৰাজনীতিক উত্তাল, নানা ধৰণৰ সমস্যাই এই পৃথিৱীখনত যন্ত্ৰণা দি আছে। চিকিৎসা বিজ্ঞান ইমান উন্নত হৈছে, এতিয়া বিজ্ঞানৰ উদ্ভাৱনাই বহুতবোৰ দুৰাৰোগ্য ৰোগৰ সমাধান আনিব পাৰিছে, কিন্তু মৃত্যুৰ হাৰ এতিয়াও কমা নাই। বহুতবোৰ দুখীয়া মানুহে সেইবোৰ চিকিৎসাৰ লাভ পাব পৰা নাই, বা কিছুমানৰ ওচৰত পইচা থাকিও ভুল চিকিৎসাৰ কাৰণে বা চিকিৎসকৰ গফালতিৰ কাৰণে প্ৰাণ হেৰাব লগা হৈছে। জীৱনত সকলো দিশতে প্ৰযুক্তিয়ে আমাক সহায় কৰিছে, যাৰ কাৰণে আমি কম সময়তে, কম খৰচতে বহুত বেছি কৰিব পৰা হৈছোঁ। মানুহৰ জীৱনবোৰ বহুত সহজ হৈ গৈছে। প্ৰযুক্তিয়ে আমাক চাৰিওফালে সহায় কৰি আছে, প্ৰত্যেকটো দিশতে আমাক সহায় কৰি আছে। যেতিয়াৰ পৰা স্মাৰ্টফোন বা ছ'চিয়েল মিডিয়া হৈছে, আমি সহজে যাৰে লগত বিচাৰোঁ সহজে যোগাযোগ কৰিব পৰা হৈছোঁ। কিন্তু পৰিয়ালবোৰত ইজনে সিজনৰ লগত মানুহক সময় দিবলৈ সময় নোহোৱা হৈছে। মানুহ ইমান ব্যস্ততাৰ মাজত থাকি পেলাই ভাল প্ৰকৃত সংগ, বন্ধুত্ববোৰ হেৰুৱাবলৈ ধৰিছে, যাৰ কাৰণে মনত অকলশৰীয়া ভাৱনা আহিবলৈ ধৰিছে। নানা চিন্তা, হতাশাৰে মানুহৰ মনবোৰ ব্যাকুল হ'বলৈ ধৰিছে। পৰিতাপ, অনুশোচনা, দুখী ভাৱনা, বিষণ্ণতা, উদ্বিগ্নতা, এইবোৰ মানুহৰ মনত বাঢ়িবলৈ ধৰিছে। গোটেই বিশ্বতে মানসিক বিকাৰতা বৃদ্ধি হ'বলৈ ধৰিছে, যাৰ কাৰণে সমাজ আৰু চিকিৎসাৰ সেৱাৰ ব্যৱস্থাত বহুত হানি হৈছে, বা এইবোৰ সমস্যা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে বা প্ৰযুক্তিয়ে সমাধান কৰিব পৰা নাই। এতিয়া আমি সুধিব পাৰোঁ যে ঈশ্বৰে যদি এইবোৰ সমস্যা দেখি আছে, তেওঁ এইবোৰৰ সমাধান কিয় অনা নাই? ঈশ্বৰে এইবোৰ দেখি আছে, হয়, আৰু তেওঁ দ্ৰুতগতিত সমস্যাৰ সমাধান বিচৰা নাই। তেওঁ সকলো সমস্যাৰে মূল যিটো পাপ, সেইটোহে উঘালি দিয়াৰ ওপৰত তেওঁৰ লক্ষ্য। যেনেকুৱাকৈ খেতিয়কবোৰে খেতিত যদি অপতীৰ্ণ হয়, তাক খালি কাটি পেলালে তাৰ সমাধান নহয়। সেই অপতীৰ্ণবোৰ যেতিয়ালৈকে উঘালি পেলোৱা নাযায় শিপাৰে সৈতে, তেতিয়ালৈকে সেই অপতীৰ্ণবোৰক সম্পূৰ্ণকৈ গুচাব নোৱাৰি। ঠিক তেনেকুৱাকৈ মানুহৰ আচল সমাধান তেতিয়াহে হ'ব যেতিয়া আমাৰ জীৱনৰ পৰা পাপক আঁতৰ কৰা হ'ব। যাৰ কাৰণে ঈশ্বৰে সমাধান আনিবলৈ, সেই পাপক আমাৰ জীৱনৰ পৰা সম্পূৰ্ণকৈ আঁতৰ কৰিবলৈ, মৃত্যুক আমাৰ জীৱনৰ পৰা দূৰ কৰিবলৈ নিজৰ পুত্ৰক এই পৃথিৱীলৈ পঠিয়াব লগা হৈছিলে। এতিয়া আমি সুধিম যে পাপ মানেনো কি? পাপ হৈছে মানুহৰ ঈশ্বৰৰ প্ৰতি থকা অভ্যন্তৰীণ বিদ্ৰোহী মনোভাৱ,
যিটো বাহ্যিক অবাধ্যতাৰে প্ৰকাশ পায়। পাপ মানে হৈছে যিকোনো এনেকুৱা অসৎ কৰ্ম বা মনোভাৱ, দৃষ্টিভংগী বা যিকোনো এনেকুৱা প্ৰকৃতি যিটো ঈশ্বৰৰ নৈতিক নিয়মৰ সৈতে বা তেওঁৰ ধাৰ্মিকতাৰ মানদণ্ডৰ সৈতে খাপ নাখায়। জাকোবৰ 4:17 কৈছে, যদি আমি কিবা এটা ভাল কাম কৰিব জানি পেলাইও কৰা নাই, সেইটো ঈশ্বৰৰ মতে পাপ। আৰু জাকোবৰ 2:10 এইদৰে কৈছে, কিয়নো যিকোনোৱে সকলো আজ্ঞা পালন কৰে, কিন্তু এটাত তেওঁৰ ত্ৰুটি হয়, তেওঁ সকলোতে দোষী হ'ল। তাৰমানে আমি যদি সকলো আজ্ঞা ঈশ্বৰৰ পালন কৰিছোঁ, কিন্তু এটা আজ্ঞা পালন কৰিবলৈ নোৱাৰিলোঁ, তেনেহ'লে আমি চববোৰ আজ্ঞা ভাঙাৰ নিচিনা হ'ব। যদি মই মিছা কথা কৈছোঁ, তেনেহ'লে মিছা কথা কোৱাটো হত্যা কৰাৰ সমান হ'ব। মই কোৱা নাই, এইটো ঈশ্বৰৰ বাক্যত এনেকুৱাকৈ লিখা আছে যে ঈশ্বৰৰ মতে পাপ মানে পাপ, সৰু পাপ বা ডাঙৰ পাপ নহয়। মিছা কথা কোৱাটো ব্যভিচাৰ কৰাটোৰ নিচিনা বা হত্যা কৰাৰ সমানেই একেই মানদণ্ডৰে দেখা পায়। সেইকাৰণে যেতিয়া আমি ঈশ্বৰৰ আগত আহোঁ, আমি নিজৰ ভাল কৰ্মৰে, আমাৰ নিজৰ যোগ্যতাৰে, আমাৰ দৰ্শতাৰে তেওঁৰ আগত আহিব নোৱাৰোঁ। কাৰণ তেওঁৰ মতে সকলোৱে পাপ কৰিলে, কোনো ধাৰ্মিক নাই, এজনো ধাৰ্মিক নাই। সকলোৱে ঈশ্বৰৰ দণ্ড, তেওঁৰ শাস্তিৰহে যোগ্য, তেওঁৰ অভিশাপৰ, তেওঁৰ ধ্বংসৰ কাৰণে নিৰ্ধাৰিত। কিন্তু ঈশ্বৰে আমাক সেই দণ্ডৰ পৰা, সেই ন্যায়ৰ যি দাবী, সেইটো পৰা আমাক মুক্ত কৰিবলৈ নিজে তেওঁ আমাৰ হৈ পেলাই, তেওঁ আমাৰ হৈ নিজৰ পুতেকক পঠিয়ালে, যাতে সেই পাপৰ বন্ধনৰ পৰা আমাক মুক্ত কৰিব পাৰে। আমি যদি নিজৰ ভাল কৰ্মৰে বা আমাৰ পবিত্ৰ আৰু সিদ্ধ হ'বলৈ কৰা পৰিশ্ৰমেৰে বা আমাৰ বিধান পালন কৰাৰ যোগেদি যদি আমি নিজকে পৰিত্ৰাণ দিব পাৰিলোহেঁতেন, তেনেহ'লে ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰক ইমান যন্ত্ৰণাদায়ক মৃত্যু বৰণ কৰিবলৈ পৃথিৱীলৈ নপঠালেহেঁতেন, নহয়নে? এইদৰে লিখা আছে যোহানৰ 3:17 যে জগতৰ সুদবিচাৰ কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈ ঈশ্বৰে পুত্ৰকে জগতলৈ পঠালে। আমেন। তাৰমানে এইটো ভাল খবৰ যে ঈশ্বৰে নিজৰ পুত্ৰক আমাক পৰিত্ৰাণ দিবলৈ পঠিয়াইছে। যিজন ঈশ্বৰ, এই গোটেই পৃথিৱীৰ ঈশ্বৰ, যোনে আমাক ইমান প্ৰেম কৰিলে, তেওঁ এজন ন্যায়পৰায়ণ বিচাৰক আৰু এজন মৰমীয়াল পিতৃও। এনেকৈ ইফিচিত লিখিছে 2:4 যে দয়াৰ ধনেৰে ধনৱন্ত ঈশ্বৰে যি মহাপ্ৰেমেৰে আমাক প্ৰেম কৰিলে, তাৰ কাৰণে আমি অপৰাধত মৰি থকাৰ কালতে খ্ৰীষ্টে সৈতে আমাক জীয়ালে, অনুগ্ৰহেৰে আমি পৰিত্ৰাণ পালোঁ তেওঁৰ পুত্ৰৰ ওপৰত বিশ্বাসৰ দ্বাৰাই। গতিকে যেতিয়া আমি সেই পৰিত্ৰাণৰ ওপৰত বিশ্বাস কৰিম, যি যীশুৱে আমাক সিদ্ধতে দিছে, কৰ্মৰে নহয়, তেওঁ কৰা কৰ্ম, যিটো ক্ৰুচত তেওঁ নিজৰ জীৱন উচৰ্গা কৰি পেলাই আমাক সেই পৰিত্ৰাণ দিছে, সেইটোৰ ওপৰত যদি আমি বিশ্বাস কৰিম আৰু তেওঁক আমি আমাৰ উদ্ধাৰকৰ্তা বুলি গ্ৰহণ কৰিম, কিয়নো আমি নিজকে উদ্ধাৰ কৰিব নোৱাৰিলোহেঁতেন, নিজৰ নৈতিকতাৰে, নিজৰ ভাল কৰ্মৰে আমি নিজকে বচাব নোৱাৰিলোহেঁতেন। সেইকাৰণে তেওঁ ক্ৰুচত মৰিবলগীয়া হ'ল। যেতিয়া আমি এইখিনি বিশ্বাস কৰি পেলাই তেওঁক আমাৰ হৃদয়ত উদ্ধাৰকৰ্তা বুলি, প্ৰভু বুলি গ্ৰহণ কৰিম, তেতিয়া আমি পাপৰ ক্ষমা পাম আৰু অনন্ত জীৱন পাম। ঈশ্বৰৰ লগত আমাৰ পুনৰ সম্পৰ্ক হ'ব। আমি তেওঁক পিতা বুলি, দেউতা বুলি মাতিব পাৰিম। আমেন।
যদি আপুনি মই কোৱা কথাখিনি বিশ্বাস কৰিলে, এই শুভবাৰ্তাৰ ওপৰত যদি আপুনি বিশ্বাস কৰিলে, তেনেহ'লে মোৰ লগত এই প্ৰাৰ্থনাটো কৰিব পাৰে। চকুটো বন্ধ কৰি পেলাই মোৰ পাছত ক'ব, হে পিতৃ ঈশ্বৰ, মই বিশ্বাস কৰিছোঁ যে প্ৰভু যীশুখ্ৰীষ্ট আপোনাৰ পুত্ৰ, যোনে মোৰ পাপৰ কাৰণে ক্ৰুচত মৰিছিলে আৰু 3 দিনৰ দিনাখন তেওঁ আকৌ জীয়াই গ'ল। তেওঁ মোৰ পাপৰ কাৰণে ক্ৰুচত মৰি তেওঁৰ তেজেৰে সকলো পাপ ক্ষমা কৰিলে বুলি মই বিশ্বাস কৰিছোঁ। আৰু আজি তেওঁক, যীশুখ্ৰীষ্টক, মই মোৰ ব্যক্তিগত প্ৰভু আৰু উদ্ধাৰকৰ্তা বুলি মোৰ হৃদয়ত গ্ৰহণ কৰিছোঁ। যীশুৰ নামত এই প্ৰাৰ্থনাটো কৰিছোঁ। আমেন। যদি আপুনি এই প্ৰাৰ্থনাটো কৰিছে, তেনেহ'লে আজিৰ পৰা আপুনি নতুন জীৱন পাইছে আৰু ঈশ্বৰৰ সন্তান হ'ল। আমেন। যদি এইটো ভিডিঅ' আপুনি ভাল পাইছে, যদি এইটো ভিডিঅ' আপোনাক ব্লেছ কৰিছে, আশীৰ্বাদ কৰিছে, তেনেহ'লে মই আপোনাক এইটো লাইক কৰি পেলাই ছাবস্ক্ৰাইব কৰিব বুলি আৰু শ্বেয়াৰ কৰিব বুলি মই বিশ্বাস কৰিছোঁ। ধন্যবাদ।